নমস্কাৰ বন্ধুসকল, অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। সন্ধিয়াৰ চাহ কাপৰ লগত জুতি ল'ব পৰাকৈ মাকৈৰ এটি চটপট আৰু মছলাদাৰ ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মাকৈ এটি বৰ পুষ্টিকৰ খাদ্য। ই শৰ্কৰা, চৰ্বি, প্ৰটিন, কাৰ্বহাইড্ৰেট, পটাছিয়াম, ফাইবাৰ, ফলিক এচিড ইত্যাদিবোৰৰ ভাণ্ডাৰ। মাকৈ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে, হাড়ৰ শক্তি বৃদ্ধি কৰে, পাকস্থলীত হোৱা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে, ই কোষ্ঠকাঠিন্যতাও দূৰ কৰে। মাকৈত কেৰাটিনাইড নামৰ এবিধ পদাৰ্থ পোৱা যায়, যি নেকি হৃদৰোগ প্ৰতিৰোধ হোৱাত সহায় কৰে। ইমানখিনি গুণাগুণ জানিলোঁ, আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে মই মাকৈ লৈছোঁ 2টা, মান ধনিয়া কেইপাতমান, গৰম মছলা, কেঁচা বাদাম লৈছোঁ এমুঠিমান, নৰসিংহৰ পাত, এয়া ক'লা নিমখ, জলকীয়াৰ গুড়ি, চাট মছলা, মাকৈখিনি এৰুৱাই লৈ তাত গৰম মছলাখিনি দিছোঁ আৰু 1 গিলাচ পানী দিছোঁ। দি মই গেছত মিডিয়াম ফ্লেমৰ জুইত প্ৰায় 15 মিনিটমান সময় বইল কৰি ল'ম। গৰম মছলাখিনি এইবাবেই দিছোঁ যাতে মাকৈখিনি যেতিয়া বইল হয় তেতিয়া মাকৈখিনিত এটা ধুনীয়া গোন্ধ আহে। আৰু মই তাত নিমখ এচিকুটো মিহলাই লৈছোঁ। ঢাকনি মাৰি এইদৰে মই মাকৈখিনি বইল হ'বলৈ দিম, প্ৰায় 15 মিনিট সময়। মোৰ ওচৰত কেঁচা বাদাম আছিল, সেয়েহে মই কেঁচা বাদাম লৈছিলোঁ আৰু যাৰ বাবে মই এনেদৰে টাৱা এখন গৰম হ'বলৈ দি এনেদৰে ভাজি লৈছোঁ নিমখেৰে সৈতে। আপোনালোকৰ ওচৰত যদি ভজা বাদাম থাকে তেন্তে এনেদৰে ভাজি নল'লেও হ'ব। বাদামখিনি যেতিয়ালৈ ফাটিবলৈ নধৰে তেতিয়ালৈ এনেদৰে লৰাই ভাজি থাকিব আৰু ফাটিবলৈ লোৱাৰ লগে লগেই গেছৰ পৰা নমাই থ'ব পাৰিব। এতিয়া কেৰাহী এখনত ৰিফাইন তেল লৈ তাত নৰসিংহৰ পাতখিনি মচমচীয়া হোৱালৈকে ভাজি ল'ম। মাকৈখিনি পানীৰ পৰা তুলি মই এনেদৰে কাঁহী এখনত মেলি লৈছিলোঁ যাতে অতিৰিক্ত পানীখিনি শুহি যায়। আপোনালোকে ইচ্ছা কৰিলে টিচু পেপাৰৰ ওপৰতো ৰাখিব পাৰে। আৰু মাকৈৰ পানীখিনি শুহি উঠাৰ পাছতেই ভাজি লোৱা বাদামখিনিও মই মাকৈৰ ওপৰত দি দিছোঁ, কিন্তু চাব যাতে আপোনালোকে বাদাম ভাজিবলৈ ব্যৱহাৰ কৰা নিমখখিনি তাত নিদিয়ে। তাৰপিছত মই ভাজি লোৱা নৰসিংহৰ পাতখিনি দি দিছোঁ আৰু সোৱাদ অনুসৰি মই ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই জলকীয়া গুড়িখিনি ছটিয়াই লৈছোঁ আৰু চাট মছলাখিনিও ভালদৰে ছটিয়াই আটাখিনি ভালদৰে মিহলাই ল'ম। এনেদৰে চাট মছলা যদি আপোনালোকৰ লগত নাথাকে তেনেহ'লে আমচুৰ পাউডাৰ নাইবা নেমু ৰস ব্যৱহাৰ কৰিব পাৰি। শেষত মান ধনিয়াৰ পাত মিহি মিহিকৈ কাটি মিহলাই ল'ম আৰু সন্ধিয়াৰ চাহকাপৰ সৈতে পৰিৱেশন কৰিম। আপোনালোকেও এনেদৰে বনাই চাব আৰু খাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে। লগতে কাষত থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।